নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। তেনেহ'লে বলক একো পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। মই জানো তুমি মোৰ অবিহনে থাকিব নোৱাৰা। আৰু কি জানা, মই জানো তুমি মোৰ অবিহনে থাকিব নোৱাৰা। আৰু কি জানা, ময়ো তোমাৰ অবিহনে থাকিব নোৱাৰো। তই গোটেইটো বলীউডৰ হিৰোটোৱে, তোৰ অবিহনে তাই থাকিবই নোৱাৰিব। নাম্বাৰটো দে বাৰু, তাৰপিছত গম পাবি থাকিব পাৰিবনে নোৱাৰিব তোৰ অবিহনে। মোৰ লাইফত কোনো নাই বে, যাক মই মনৰ কথা কম। আহে বাট এৰি থৈ গুচি যায়। আমাৰ গাঁৱত মিনু পাগলীক লৈ যাহি, মনৰ কথা সকলো খুলি ক'ব পাৰিবি। এতিয়াতো মোৰ ভাই, মোক বাইকো ল'ব আছে আৰু ঘৰো বনাব আছে। এইবোৰ মৰম ভাল পোৱা ভাড়া মেজা লাউৰা। ৰাতিপুৱা গধূলি তই ইনষ্টাগ্ৰামত ভিডিঅ' বনাই চাপৰিগিৰি কৰি থাকিলে তই বাইকো ল'ব পাৰিবি, ঘৰো বনাব পাৰিবি, হয়নে নহয় কোৱাচোন বন্ধুসকল? ভাৰ মে যায় এইটো কি মানে লাউৰা? সিহঁতবোৰ ইনষ্টাগ্ৰামৰ ফিল্ডখন গছকি মেলেকি বোকা কৰা এটা এটা আৱৰ্জনা, এটা এটা অপদাৰ্থ হয়, গম পোৱা নে তোমালোকে বন্ধুসকল? তোমালোকে নিজেই কোৱাচোন, এতিয়ালৈকে মই কেইটা ভিডিঅ' তোমালোকক দেখালোঁ, এটা ভিডিঅ'টো ইহঁতৰ জানো কোনোবা এটা কথাত লজিক আছে? এটাই কৈছে মোৰ জীৱনত কোনোবা আহে আকৌ গুচি যায়, এটাই কৈছে মই বাইক কিনিব লাগে, ঘৰ বনাব লাগে, মৰমবোৰ ভাই অপদাৰ্থ চব চালা। যিসকল ল'ৰা ছোৱালীয়ে নিজকে বহুত ধুনীয়া বুলি ভাবে, সেইসকলক মোৰ এটা কথাই ক'ব মন যায়, আৰু তোক মোৰ এটাই কথা ক'বলৈ মন গৈছে, মোৰ লাউৰাটো চুপ। তেনেহ'লে বন্ধুসকল, ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। মই সৰু সৰুকৈ চুটি ভিডিঅ' বনাই থাকোঁ। যদিহে আপোনালোকে চাই ভাল পালে তেনেহ'লে লাইক এটা কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰিব। আজিলৈ আহোঁ, বাই বাই।